চশমা পিন্ধা অভ্যাস নাই চশমা পিন্ধিবলৈ বিশেষকৈ মোৰ লাজ লাগে কিন্তু বাইকখন চলালে মানে কি হয় চশমাযোৰ লাগে চকুৱে তকুৱে কিবা সোমাই যায় বুলি চশমাখন বহুত ইম্পৰ্টেণ্ট হয় তো সেইকাৰণে চশমাখন লগাই লৈছোঁ অকণমান ঘৰত আহি পাই গ'লি বন্ধুসকল 1.5 ঘণ্টা লাগিলে 1.5 ঘণ্টা লগা নাই 1 ঘণ্টা 20 মিনিটমান লাগিলে তো আহি ঘৰ আহি পাই গ'লি বৰ্তমান খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল হয় তো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আশা কৰোঁ আপোনালোকৰ চবৰে ভাল বৰ্তমান মোৰো ভাল মানে কি গৰম বহুত পৰিছে মানে কি কালিৰ দিনটো কাম কৰিলোঁ গৰমত বহুত কষ্ট পালোঁ তো আজিও কাম আছিলে বিশেষকৈ আজি মই নগ'লোঁ আজি মোৰ ঘৰলৈ যাবলগীয়া আছে কাৰণে আজি মই কামলৈ নগ'লোঁ জাষ্ট মই এতিয়া ঘৰলৈ যাবৰ কাৰণে ৰেডি হৈছোঁ কাপোৰ চাপোৰ পিন্ধি পেলানি তো এতিয়া প্ৰায় 3:30 বাজিছে তো ঘৰলৈ যাম এতিয়া মই আছোঁ বৰ্তমান মই কামৰ কাৰণে গোলাঘাটত থাকোঁ আপোনালোকে গম পায় মই গোলাঘাটত আছোঁ তো বৰ্তমান এতিয়া মই কামৰ পৰা যাবলৈ ওলাইছোঁ ঘৰ তো মই ঘৰ গৈ আছোঁ এতিয়া ঘৰ বৰ্তমান 1.5 ঘণ্টা লাগিব ঘৰ পাওঁতে তো এইখন বাইকখন লৈ পেলাই যাম বাইকখন লৈ পেলাই ঘৰ যাম তো বৰ্তমান ফ্ৰেছ হৈ লৈছোঁ গা চা ধুই গৈ ধুনীয়াকৈ তো ফেন এখন চলাইছোঁ ফেনখনৰ মই হাৱাটো খাই লওঁ ফেনখনৰ হাৱাটো খাই পেলাই গৈ থাকোঁ তো গৰম বহুত ভাবিছিলোঁ আগবেলাই যাম বুলি আগবেলা বহুত গৰম দিয়াৰ কাৰণে নগ'লোঁ তো এতিয়া পাছবেলা লাহে লাহে গৈ থাকোঁ ঘৰ সেইতিয়া ঘৰলৈ বুলি যাত্ৰা কৰোঁ সকলোৱে তো গৈ থাকোঁ ব'লক চশমা পিন্ধা অভ্যাস নাই চশমা পিন্ধিবলৈ বিশেষকৈ মোৰ লাজ লাগে কিন্তু বাইকখন চলালে মানে কি হয় চশমাযোৰ লাগে চকুৱে তকুৱে কিবা সোমাই যায় বুলি চশমাখন বহুত ইম্পৰ্টেণ্ট হয় তো সেইকাৰণে চশমাখন লগাই লৈছোঁ তো এনেই চশমাখন পিন্ধিবলৈ লাজেই লাগে তো চশমাখন বৰ্তমান লগাই লৈছোঁ তো বলক এটা গৈ থাকোঁ 1 hour later অকণমান ঘৰত আহি পাই গ'লি বন্ধুসকল 1.5 ঘণ্টা লাগিলে 1.5 ঘণ্টা লগা নাই 1 ঘণ্টা 20 মিনিটমান লাগিলে তো আহি ঘৰ আহি পাই গ'লি বৰ্তমান ঘৰ আহি পাই বেগ ইয়াত পেলালোঁ উঠিলে এমলেট ইয়াত পেলালোঁ চাবি তাত থলোঁ গৈ তাত থলোঁ কুকুৰাৰ ওচৰত থলোঁ তো এতিয়া বহিছোঁ মায়ে ভিতৰত চব্জি বনাই আছে পাকঘৰত কি চব্জি বনাই আছে চাওঁচোন বোলো কি চব্জি বনাইছে চব্জি বনি আছে ভাত কেৰেলা আলুতে মায়ে চব্জি বনাই আছে ধুনীয়াকৈ তো ভাত খাওঁ এতিয়া তোমালোকে ভাত খালে নাই হা কিহে খালে তো বোলে মায়ে ভাত বনাই আছে মানে মই ভাত খাই আহিছোঁ বৰ্তমান তো কেইটামান খাই ল'ম এতিয়া তথাপি তো ভিডিঅ' চাই থাকোঁ ভিডিঅ' স্ক্ৰীন নকৰোঁ ভিডিঅ' চাই থাকোঁ মই a few moments later ঘৰত ভাত চাত খালোঁ ভাত চাত খাই লৈ পিনে অলপ ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি পিনে অকণ ফুৰিবলৈ আহি মানে নদীৰ ফালে ফুৰিবলৈ আহিলোঁ পানী চাবলৈ আহিছোঁ পানী কিমান ডাঙৰ হৈছে তো বোলো আপোনালোককো দেখাওঁ তো মই কামত জেগাত আছিলোঁ বহুত দিনৰ নদী কাষলৈ অহা নাছিলোঁ তো এইটো বেক চাইডটো নীলা এইখিনি যে আছে তাৰ সিফালে বেক চাইডটো আমাৰ ঘৰ আছে তো এতিয়া আহিলোঁ নদী কিনাৰলৈ নদীত এতিয়া পানী ধুনীয়া হৈছে এইখন আমাৰ নদী গেলাবিল নদী পৰে এখন তো ধুনীয়াকৈ পানীটো এতিয়া বাঢ়িছে ইয়াত কিন্তু আমি ইয়াত মাছ ধৰিম এতিয়া আৰু অলপ যেতিয়া পানী ডাঙৰ হৈ যাব ইয়াত পানী ডাঙৰ কৰি ইয়াত গোটেই জাল পাতে মানুহে তো মাছ ধৰে সেইখন এজনে মাছ ধৰি আছে নাৱেদি আপোনালোকে দেখিছেনে এজনে এইখন নাৱেদি মাছ ধৰি আছে এইজন এইখন এখন দলং এতিয়া আমি দলংখনৰ ফালে যাম তো আপোনালোকক দেখাম দলঙৰ ভিউটো চাই থাকিব এইখন আমাৰ দলংখন হয় আমাৰ ইয়াতে গৰম দিনত ভাল লাগে উঠি কিনে সন্ধিয়া টাইমত ধুনীয়া এটা হাৱা হৈ থাকে বহুতেই মজা লাগে ভাত খাই নাই সেই ল'ৰাটো সদায় আমাৰ ঘৰত বহি থাকি ভাত খাব সময়ত ক'ৰ পৰাহে নাজানো কাপোৰ চাপোৰ নিপিন্ধাকৈ আহে তো ভাত খাই লৈ এতিয়া আমি দালি বনাইছে বইল দালি বনাইছে ভাত কেৰেলা আৰু আলু পিটিকা তো এইফালে যাওঁ এই ল'ৰাটো ক'ৰ পৰা আহে সদায় নাজানো আহি পেলাই আমাৰ ঘৰতে বহি থাকে ভাত খাব সময় টিভি চাব আৰু ভাত খাব আমাৰ ঘৰত এইফালে মাহঁতে ভাত খাই আছে মানে মাইফালে ভাত খাই আছে এইফালে মই ভাত খোৱাই নাই খাব লৈছোঁ সেই বাকীটা খাই লওঁ ভাত পানী খাই হৈ গ'ল মানে ভাত খালোঁ বাকীটা খাই পেলাই এতিয়া বহুত দিনৰ মূৰত নিজৰ বিচনাখনত শুম এতিয়া প্ৰায়
20-25 দিন মানে হ'ল ঘৰলৈ অহা নাছিলোঁ। তো আজি আহিছোঁ, নিজৰ বিচনাখনত শুম, এখন ফেন লগাই ল'ম, টেবুল ফেন। তো বহুত দিনৰ মাজতে নিজৰ বিচনাখনত শুম, কিবা এটা ভাল লাগিব, মনটো নিজকে নিজে ভাল লাগিছে। তো এতিয়া ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ। তো শুই আকৌ ৰাতিপুৱা উঠি হয়তো গোলাঘাট যাব লাগিব চাগে ডিউটিৰ কাৰণে, যদি নহয় কোনটো কাইলৈ থাকিম। তো কি হয় চাই লওঁ, তো এতিয়া শুই যাওঁ।